এইদৰে মিলাপ্ৰীতি হৈ থাকিমনে নে আমাৰ জাতি ধৰ্মৰ কাৰণে আমাৰ সেই মধুৰ সম্পৰ্ক শেষ হৈ যাব? ভাইটি কি যে কৈছ তই, আল্লাহ আছে, আল্লাহে দয়া কৰিব আমাক। তই ঠিকে কৈছে দে। ঐ চা এইবোৰ কথা আৰু কৈ নাথাকিবি। ঐ তোক মই কওঁ নহয় এই হিন্দু ধৰ্মৰ ল'ৰাটোৰ লগত গা খেলা নাথাকিবলৈ। মা তাক কিয় এনেকৈ কৈছা? সি মোৰ বাইলা কলে বন্ধু, তাক এনেকৈ নকবা। ঐ তই কি মোৰ মুখে মুখে কথা ক'ব লাগিছ হা? কিয় লন্তি তোৰ চাগে খং উঠিয়ে আছে ন? তই মন থাকিলে মোৰ বৰ বেয়া লাগে। চা ঘূৰি যা, এইপিনে ঘূৰ। আজিৰ পৰা দেৰি নকওঁ দে। বাবা কি হ'ল? তুমি সদায় সদায় দেৰি কৰা যে? তোমালোকে বুজিছানে? আচ্ছা আহা। বাৰু আজি আমি পাঠ ইমানতে সামৰিছোঁ। পিছে তোমাৰ ফিজ দিবলৈ বাকী আছিলে নহয়, তুমি আনিছা নেকি পইচা? আজি গোটাব নোৱাৰিলোঁ। তুমি আজিও পইচা নানিলা? যোৱা ওলাই যোৱা। অসভ্য মানুহ নেদেখ নেকি? চেণ্ডেলৰ তলত দাঁত হৰুৱাই দি। তাই মোক বেয়াকে ক'লে। বল 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 বল। তহঁত গৈ থাক দে। হ'ব দে। কি হ'ল, ঘৰলৈ নাই যোৱা? নাই যোৱা। তুমি চিন্তা নকৰিবা, মই আছো নহয়। ব'লা এতিয়া ঘৰলৈ যাওঁ, তোমাৰ ভণ্টিয়ে চাগে চিন্তা কৰি আছে। ব'লা।
ঐ এইজনী কোন আছিলে বে কাৰ কথা কৈছ কি আছিলে বছ মালতী নে শেৱালি এই মই জানো তাইৰ নাম কি আছিল মই কৈ দিম মই জানো শেৱালি চালা তাই মোক বেয়াকে ক'লে তাইক মই মোক শেৱালিক লাগে হ'ব বছ কিয় মাতিলা মোক কি হৈছে তোমাৰ তুমি ভালকৈ বুজাই কোৱা কি হ'লে একো নোকোৱা যে তুমি হিন্দু হোৱা মানে মোৰ ঘৰত একচেপ্ট নকৰে মই এইবোৰ একো নাজানো নহ'লে মই এতিয়া যদি তোমাক নিওঁ তোমাক মই কিদৰে খুৱাম বাৰু তুমিতো জানাই মোৰ ঘৰৰ অৱস্থা পাতি একেবাৰে বেয়া আনকি খাবলৈ দুসাঁজ ভাত জোখা কৰাটো মোৰ সামৰ্থ্য নাই আৰু যদি এতিয়া তোমাক নিওঁ তোমাক মই কিদৰে খুৱাম বাৰু মই এইবোৰ একো নাজানো নহ'লে মই শেৱালি হ'ব হ'ব আমি কৰি আছো নহয় নকৰিবি আমি কৰি আছো নহয় হ'ব আৰু কিবা তাই মোক অসভ্য কৈছিলে যা তই ধৰি আন যা নিলে নিলে কোনে নিলে শেৱালিক নিলে কোনে নিলে ভাইটিয়ে নিলে আহি যা আহি যা ঐ কি হ'ল ইমান নৰখা আহিলি যে সৰ্বনাশ কি তহঁতক সিহঁতে বিচাৰি আছে আৰু তহঁতে অলপ দিনৰ কাৰণে ইয়াৰ পৰা পলাই দিলেই ভাল হ'ব ইয়াত থকাটো বৰ ভাল কথা হোৱা নাই হ'ব নালাগে মই ইমান ৰাতিখন যে ক'লৈ যাম
তই এটা কাম কৰ বুজিছ তই অলপ দিনৰ কাৰণে মোৰ ঘৰতে থাকিব পাৰিবি বৈ বৈ আমাৰ ঘৰতে অলপ দিন থাকি দিম শেৱালি বডি উঠাই লৈ যোৱা ঐ শুন আকৌ ভাইটিয়ে মুছলিম ছোৱালী এজনী বিয়া পাতিলে নহয় কি সঁচাকে নেকি অঁ ক'ৰ পৰা আনিলে বা আমাৰ সেই যে আগৰ গাঁওখনৰ পৰা তাৰ পৰা আনিলে ঐ শুন আকৌ আজি যে আমাৰ গাঁৱৰ মানুহখন সিহঁতৰ ঘৰলৈ গৈছে ব'ল আমি যাওঁ ব'ল ব'ল বৰদেউতা হিন্দু ধৰ্ম লোৱা হয় মুছলমান ছোৱালীক বিয়া পতাটো জানো কিবা অপৰাধ কি ভুল কৰিলি তই হিন্দু ল'ৰাটো হয় মুছলিম ছোৱালী বিয়া পাতিলি যে আমাৰ মান সন্মান খতম কৰিলি তই বৰদেউতা আমিনো কি কৰিলোঁ আমাক যে আপোনালোকে মাৰিব আহিছে সিহঁতৰ কথা শুনি লাভ নাই সিহঁতক মাৰিব লাগে ৰাইজ বহকচোন বহক হুলস্থুল নকৰিব বহকচোন কথাটো আমি ভালকে হেৰি